ভাৰতীয় জনতা পাৰ্টি জিলা কাৰ্যালয় জিলা কাৰ্যালয়তে ডিফু মিউনিচিপেল বোৰ্ডৰ আন্ডাৰত যিমানখিনি সৰু সৰু বিজনেছমেন পিটি বিজনেছমেন কোনোবা শাক পাচলি বিক্ৰী কৰা কোনোবা ব্ৰইলাৰ মুৰ্গী বিক্ৰী কৰা কোনোবা চালানী মাছৰ বিক্ৰী কৰা তেওঁলোকক আহি ইয়াত ভাৰতীয় জনতা পাৰ্টি জিলা কাৰ্যালয়তে যোগদান কৰিছে। যোৱা লোকসভা ইলেকশ্যন আৰু বিধানসভা ইলেকশ্যন আগতে তেওঁলোকে APSLC দলত আছে, কিন্তু তেওঁলোকৰ APSLC দলৰ পৰা ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰা হৈছে। কাৰণ তেওঁলোকৰ গম পাইছে, দেখিছে আৰু শুনিছে আৰু বুজি পাইছে যে আগতে তেওঁলোকৰ APSLC জায়গাঠাৰ জিকিবৰ কাৰণে তেওঁলোকৰ যিমানখিনি পাচলি বিক্ৰী কৰে, মাছ বিক্ৰী কৰে, যিমানখিনি 1000 পালে তেওঁলোকে 100 টকা লৈ তেওঁলোকে দান বৰঙণি দিয়ে, কোনোবা 200 টকা দান বৰঙণি দিয়ে, কোনোবা 50 টকা ডনেশ্যন দিয়ে। কিন্তু গোটেইখিনি তেওঁলোকৰ চিন্তা চৰ্চা কৰিছে যে জায়গাঠাৰে নিজৰ ৰাজনীতি আদায় কৰিবৰ কাৰণে সেইবিলাকৰ কাৰ্যসূচী কৰা হৈছে। আৰু তেওঁলোকে যিবিলাকৰ নন ট্ৰাইবেল বিলাকৰ ভোটাৰ লিষ্টৰ পৰা তেওঁলোকৰ ভাস্ক কৰিব লাগে, সকলো কথা তেওঁলোকৰ অপপ্ৰচাৰ মনোহজা কথা সংবিধানৰ বাহিৰে তেওঁ কৈ আছে। সেই গোটেইখিনি মানুহে গম পাইছে, বুজি পাইছে। কাৰ্বি আংলং এতিয়া স্থায়ী শান্তি হৈছে। কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে আমি থাকি যে কাৰ্বি আংলঙত এটা নতুন পৰিৱৰ্তনত দেখা পাইছে। সেইকাৰণে ইয়াত বেপাৰী বিলাক এটা লাহে লাহে উন্নতি পথত আহি আছে। তাৰ কাৰণে তেওঁলোকে আজি APSLC দলৰ পৰা তেওঁলোকৰ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰা হৈছে। 2 নম্বৰ কাৰ্যসূচীটো আছে যুৱ মৰ্চা, জিলা যুৱ মৰ্চাই যেটো ইয়াৰ আয়োজন কৰা হৈছে প্ৰটেষ্ট কাৰ্যসূচী। যোৱা 30 তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ গোলাঘাট, যোৰহাট, তিনচুকীয়া, ডিব্ৰুগড় ভ্ৰমণ কৰা সময় এই ভ্ৰমণ কৰা কাৰ্যসূচী যে কংগ্ৰেছ কেইজনমান ব্যক্তি 15-20 জনমান ব্যক্তিয়ে তেওঁলোকক প্ৰটেষ্ট কৰিছে আৰু চিফ মিনিষ্টাৰ গৈ থাকোঁতে তেওঁলোকে বটল দুলিয়াইছে। গতিকে একো কাৰণ নোহোৱাকৈ এইটো বটল দুলিয়াৰ কাৰণে আমি তীব্ৰ নিন্দা কৰিছো। যেটো তেওঁলোকে যেটো এটা দুলাইছে কংগ্ৰেছৰ কৰ্মীবিলাক, সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাই জিলাত তেখেতসকলে এইটো অৰ্গেনাইজ কৰাইছে। আজি আমি সেইটো প্ৰটেষ্টৰ কাৰ্যসূচী কৰাইছে, আমিও যোগদান কৰিছো। এনেধৰণৰ কাৰ্যসূচী, এনেধৰণৰ যাতে বেয়া সেই কাৰ্যসূচীবিলাক যাতে নহয়, কংগ্ৰেছে সেইবিলাক যাতে সেই নীতিবিলাক গ্ৰহণ কৰিব নালাগে বুলি আমি প্ৰটেষ্ট কৰিছো। আমি ভাৰত আৰু অসম আৰু কাৰ্বি আংলঙত আমি ডেভেলপমেন্টৰ কামবিলাকক সকলো দিশতে আপোনালোকে আগবাঢ়ি গৈ আছে, আপোনালোকে দেখা পাইছে। দুখীয়া দৰিদ্ৰ হেমা ৰেখা পৰিয়ালবিলাকক আঁচনিবিলাকৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ টিম কাৰ্বি আংলঙে যিবিলাকৰ ৰাইজৰ উপহাৰ দিছে, সেই উপহাৰ দিয়াবিলাকৰ মানুহে গম পাইছে, পাইছে। তাৰ কাৰণে ৰাইজে আমাক আশীৰ্বাদ দি আছে আৰু সহায়িতা কৰি আছে। গতিকে সেই প্ৰটেষ্ট কাৰ্যসূচীও সমান্তৰাল হিচাপে আমি একেলগে কৰিছো। কংগ্ৰেছৰ কি হ'ব? যোৱাকালি আপোনালোকে মিডিয়াটো দেখুওৱা নাই, কি প্ৰমাণ আছে? আৰু তেওঁলোকে জানিব লাগে, যেটো নেকি ৰাবাৰ বাগান বনাইছে বুলি কৈছে, ইয়াতে এজন ব্যক্তিয়ে কৈছে ৰাবাৰ বাগান মাঞ্জা বনাইছে বুলি। যেতিয়া মই ৰাজনীতি সোমা নাই তেতিয়া, আৰু সেই বাগানটো ফৰেষ্ট ৰিজাৰ্ভ, চেন্ট্ৰেল ফৰেষ্ট ৰিজাৰ্ভ বুলি কৈছে। ফৰেষ্ট ৰিজাৰ্ভ হয় নে নহয় সেই জানিব লাগে। ইয়াতে গোটেই গাঁৱতে আছে, সেইটো ৰেভিনিউ লেণ্ড আছিলে গোটেইখিনি। গতিকে তেওঁ অপপ্ৰচাৰ আৰু যেটো নেকি প্ৰাক্তন বিধায়ক সেইটো জানিব লাগে যে DPR কি আছে। বান্দৰীৱালটো নাই, 10 crores যেটো আঁচনি দিছে, স্পেচিয়েল পেকেজৰ জুৰি দি আছে, তাৰ বান্দৰীৱালো নাই। তাত অফিচত গ'লে তেওঁ যেটো নেকি তেওঁ দিদা আছে, এই সমষ্টিত MEC আছিলে, EMO আছিলে, তেওঁ কামো দিয়া হৈছে।
তাতো বাউণ্ডাৰী ৱাল ষ্টিমেটতো ইনক্লুড কৰা নাই, তাতে অপেন চেছ ইনক্লুড কৰা নাই। অপেন চেছ ইনক্লুড নকৰিলেও মই এডিচনেল ফাণ্ডৰ জৰিয়তে তাত কন্ট্ৰেক্টৰৰ কয় এইটো অপেন চেছো বনোৱা হৈছে। বাউণ্ডাৰী ৱালটো কিছুমান সমষ্টিটো বনাইছে, কিন্তু ষ্টিমেটৰ নাই। কিন্তু কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজৰ ৰেভিনিউ পুঁজিৰ পৰা সেইবিলাকত বনাইছে। গতিকে তেওঁলোকৰ যিটো অভিযোগ দিছে মিছা অভিযোগ। আৰু তেখেতসকলক কৈছে যে গোটেইখিনি CM পৰিয়ালে কাম জাম হৈছে। আজি আপোনালোকে দেখা পাইছে নেকি যে ফ্লাইঅভাৰ কোনে কাম কৰিছে? অনুপম শৰ্মা 247 crore। আৰু BBDC ৰাস্তা কোনে কৰিছে? অজয় আগৰৱালে কৰিছে। এইটোতো BBDC ৰাস্তা নিলিপ যোৱা ৰাস্তা।